ৰাজ্য চৰকাৰৰ ঘোষণা অনুযায়ী সকলো শ্ৰেণীৰ ৰাইজৰ এতিয়া ধন টকা পইচা খৰচ নকৰাকৈ মাটিৰ সকলো ধৰণৰ সমস্যা সমাধানৰ বাট মুকলি হৈছে। এই দৃশ্য শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ মোৰহাদল গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰাংগণত এইদৰে নদুৱাৰ ৰাজচক্ৰৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত হৈ মাটি বাৰী সমস্যাৰ নিষ্পত্তি কৰাত ব্যস্ত হৈ পৰা দেখা গৈছে। পঞ্চায়তৰ অতি দুখীয়া দৰিদ্ৰ ৰাইজৰ সুবিধা হোৱাকৈ এনেকৈ মাটি বাৰী সমস্যা নিষ্পত্তি কৰাৰ উদ্দেশ্যেৰে নদুৱাৰ ৰাজচক্ৰৰ বিষয়া কৰ্মচাৰীসকলে বুধবাৰে পুৱাৰে পৰা ৰাইজৰ নথি পত্ৰ সংগ্ৰহত ব্যস্ত হৈ পৰা দেখা গৈছে। পঞ্চায়তৰ অতি পিছপৰা গাঁৱৰ ৰাইজক মাটি বাৰী সমস্যা সমাধানৰ বাবে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে উত্তৰ মহাদল গাঁও পঞ্চায়তৰ সভাপতি দীপক নেৱাৰে। চৰকাৰে এই বসুন্ধৰা আঁচনিৰ জৰিয়তে ৰাইজৰ সমস্যা সমাধানৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে, এই আঁচনিত সকলো শ্ৰেণীৰ ৰাইজক সুবিধা গ্ৰহণৰ অনুৰোধ কৰিছে উত্তৰ মোৰহাদল গাঁও পঞ্চায়তৰ কৰ্মকৰ্তাসকলে। আজি অসম চৰকাৰৰ জৰিয়তে জনসাধাৰণক বসুন্ধৰা মিছন বসুন্ধৰাৰ জৰিয়তে যি সুব্যৱস্থা কৰিছে, সৰ্বপ্ৰথমে মই আজি চৰকাৰক আমি ধন্যবাদ দিছোঁ। বিশেষকৈ মই উত্তৰ মোৰহাদল গাঁও পঞ্চায়তৰ সভাপতি হিচাপে। আৰু আজি এই আমাৰ উত্তৰ মোৰহাদল উত্তৰ অঞ্চলৰ ৰাইজৰ সুবিধাৰ কাৰণে আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ জৰিয়তে আজি ইয়াত উত্তৰ মোৰহাদল গাঁও পঞ্চায়তত ৰাজ আদালতৰ যিটো সুব্যৱস্থা কৰি দিছে, সেইলৈ আমাৰ চাৰ্কল অফিচাৰ মণ্ডল কানানগৰ আদি কৰি মহৰী গাঁওবুঢ়া আমাৰ ৱাৰ্ড মেম্বাৰসকল সকলোৰে জৰিয়তে আজি আমি এই কাৰ্যসূচীটো ইয়াত ৰাখিছোঁ। আশা ৰাখিছোঁ আজি এই ৰাজ আদালতৰ জৰিয়তে আমাৰ এই অঞ্চলত বসবাস কৰা সকলো জনগোষ্ঠীৰ যিখিনি মাটি বাৰীৰ নামজাৰিকৰণ বা একচনা মাটি ম্যাদীকৰণৰ ক্ষেত্ৰত যি থাকি যোৱা কাম কাজসমূহ এই আজিৰ কাৰ্যসূচীৰ জৰিয়তে আমি সকলো ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যে এই সুযোগতে যিখিনি মাটি বাৰী কাম কাজ থাকি যোৱা যিটো অসুবিধা, সেই অসুবিধাখিনি দূৰীকৰণ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু এই আঁচনিৰ এটা ডেডলাইন আছে, সেই ডেডলাইন মতে এইটো মাহৰ 30 তাৰিখে লাষ্ট ডেট আছে। হয়তো ৰাইজৰ সুবিধাৰ কাৰণে চৰকাৰে পৰৱৰ্তী দিনত কি ব্যৱস্থা কৰে সেইটো আমি নাজানো, কিন্তু আমাক চাৰ্কল অফিচাৰে কোৱা মতে 30 তাৰিখ লাষ্ট ডেট আছে। বৰ্তমান আমি ৰাইজক খাজনাৰ পৰা লোৱা এনেকৈ ক্ষেত্ৰতো মজুৰা বহি অনা হৈছে, সেয়াও চলি আছে। আৰু ৰাইজৰ সুবিধাৰ্থে আমি চোৱা চিতা কৰি দিছোঁ। ৰাইজসকলে আবেদন লিখি কম্পিউটাৰ অনলাইনত জমা কৰা হৈছে। আমাৰ বসুন্ধৰা আঁচনি অনুষ্ঠিত কৰা হৈছে। সেই আঁচনিত আমাৰ পিছপৰা অঞ্চলৰ ৰাইজৰ বিশেষ অসুবিধাৰ মাজত তেওঁলোকে আছিল যদিও সেই উপলক্ষে আমাৰ উত্তৰ মোৰহাদল গাঁও পঞ্চায়তৰ সভাপতিৰ নেতৃত্বত আজি যিখিনি ইয়াত ৰাজ আদালত অনুষ্ঠিত কৰা হৈছে, মই তেখেতক বহুত বহুত ধন্যবাদ যাচিছোঁ। কাৰণ তেখেতসকলৰ যি উপকাৰিতা আহিছে, ভৱিষ্যতে মাটিৰ উত্তৰাধিকাৰী নামজাৰি, একচনা মাটিৰ ম্যাদী, বিবাদমুক্ত বাটোৱাৰা আদি কেছ কৰি বহুতো সমস্যাৰ সন্মুখীন আমাৰ ইয়াত আছিল। সেই সমস্যাৰ সমাধানৰ সূত্ৰে আজি অনুষ্ঠান ইয়াত হৈছে, মই তেখেতসকলক বহুত বহুত ধন্যবাদ যাচিছোঁ। শ্ৰদ্ধাৰ আমাৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাদেৱে এই জাতি মাটি ব্যক্তি সুৰক্ষাৰ অধীনত যিখিনি পদক্ষেপ লৈছে, তেখেতক আমি আমাৰ ৰাজ আদালতৰ পৰা বহুত বহুত ধন্যবাদ যাচিছোঁ আৰু তেখেতক কৃতজ্ঞতা লৈছোঁ। জামুগুৰি হাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট, NG নিউজ।